নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে শান্তি নিকেতন তলৰ কোনখন ৰাজ্যত অৱস্থিত, যিখন ৰাজ্যই শেহতীয়াকৈ ইউনেস্কোৰ দ্বাৰা স্বীকৃতি লাভ কৰিছে? অপশ্যন দিয়া হৈছে অপশ্যন এ পশ্চিম বংগ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি অসম আৰু অপশ্যন ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। নেক্সট প্ৰশ্নটো হৈছে শেহতীয়াকৈ অনুষ্ঠিত হোৱা এছিয়া কাপ 2023ৰ খিতাপ তলৰ কোনে লাভ কৰিছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ ভাৰত, অপশ্যন বি শ্ৰীলংকা, অপশ্যন চি পাকিস্তান আৰু অপশ্যন ডি বাংলাদেশ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ভাৰত। নেক্সট প্ৰশ্নটো হৈছে শেহতীয়াকৈ কিমানজন লোকক ভাৰতীয় ভাষা সন্মান 2023 বঁটা প্ৰদান কৰা হৈছে? অপশ্যন দিয়া হৈছে অপশ্যন এ 15 জন, অপশ্যন বি 18 জন, অপশ্যন চি 21 জন আৰু অপশ্যন ডি 22 জন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 18 জন। নেক্সট প্ৰশ্নটো হৈছে শেহতীয়াকৈ আয়োজন কৰা মিছ ইউনিভাৰ্ছ পাকিস্তান 2023 কোনে লাভ কৰিছে এই বঁটা? অপশ্যন দিয়া হৈছে অপশ্যন এ জেছিকেল উইলছন, অপশ্যন বি এৰিকা বৰিন আৰু অপশ্যন চি মালিকা এলপ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি এৰিকা বৰিন। নেক্সট প্ৰশ্নটো হৈছে এছিয়াৰ সৰ্ববৃহৎ কনভেনশ্যন আৰু এক্সপ চেণ্টাৰ তলৰ কোনখন দেশত উদ্বোধন কৰা হৈছে? অপশ্যন দিয়া হৈছে অপশ্যন এ ভাৰত, অপশ্যন বি চীন, অপশ্যন চি পাকিস্তান, অপশ্যন ডি বাংলাদেশ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ভাৰত। নেক্সট প্ৰশ্নটো হৈছে 18 ছেপ্টেম্বৰত মৃত্যুবাৰ্ষিক পালন কৰা ভাৰতৰ প্ৰথমজন মুছলমান মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ ডক্টৰ জাকিৰ হুছেইন, অপশ্যন বি আজিজ মুছাব্বৰ আহমেদ আৰু অপশ্যন চি এম হিদায়তুল্লাহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি এম হিদায়তুল্লাহ। নেক্সট প্ৰশ্নটো হৈছে গৃহিণীক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ কোনখন ৰাজ্যই সেই উদ্দেশ্য ঘৰুৱা ভিত্তি স্থাপন কৰিছে? অপশ্যন দিয়া হৈছে অপশ্যন এ গোৱা, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি বিহাৰ আৰু অপশ্যন ডি অসম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনখন ৰাজ্যই ভাষাৰ প্ৰচাৰৰ লক্ষ্যৰে সাংস্কৃতিক প্ৰতিভা অনুসন্ধান প্ৰতিযোগিতা আয়োজন কৰিবলৈ ওলাইছে? অপশ্যন দিয়া হৈছে অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি পাঞ্জাৱ, অপশ্যন চি ৰাজস্থান আৰু অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। নেক্সট প্ৰশ্নটো হৈছে বলবৎকাৰী সঞ্চালকালয় ইডিৰ সঞ্চালক পদত তলত উল্লেখ কৰাসকলৰ ভিতৰত কাক নিযুক্তি দিয়া হৈছে? অপশ্যন দিয়া হৈছে অপশ্যন এ সঞ্জয় কুমাৰ মিশ্ৰা, অপশ্যন বি ছোনিয়া নাৰং, অপশ্যন চি ৰাহুল নবীন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ৰাহুল নবীন। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।